আজিৰ যাত্ৰা শিৱসাগৰ অভিমুখে। কাষতীয়া বৰমা, ভণ্টি, দাদা, বৰ্তা আৰু দাদা এজন আগত গৈ আছে। শিৱসাগৰলৈ আহিছোঁ বুলিতো ক'লোঁ, কিন্তু শিৱসাগৰ ক'লৈ কি কাৰণে গৈ আছোঁ সেইখিনি কথা ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব। কিন্তু এতিয়া বৰ্তমান আমি গৈ আছোঁ দেখিছেই। এয়া এতিয়া আমি দোকান এখনত সোমামগৈ, মিঠাই দোকান। এয়া কিবা কিবি কিনিবৰ কাৰণে ইফালে বৰমা দেখিছেনে, এয়া তেওঁ চাই আছে আৰু ইফালে ভনীয়ে মই বহি আছোঁ। আকৌ গাড়ীত উঠিলোঁ, আমি গৈ আছোঁ এনেকৈ। এয়া ৰংঘৰৰ দৃশ্য, এয়া ৰংঘৰ, সেইটো সেইয়া ৰংঘৰ। আপোনালোকক যিটো নোকোৱাকৈ আছিলোঁ, ক'লৈ আহিছোঁ, সেয়া পাই গ'লোহি। আমাৰ এয়া মামা ঘৰ, মানে বৰমা মাকৰ ঘৰ। কামোৰে নি? এতিয়া মই আহি বৰমাহঁতৰ পাকঘৰ পালোহি। এইফালে মামা, বৰমা, এইফালে এনাই। এয়া দেখিছেনে, বহি আছে, এইফালে বনাই আছে, ময়ো ওচৰতে বহি আছোঁ। এয়া আমাৰ এনাই ঘৰত এসাঁজ ধুনীয়াকৈ তৃপ্তিৰে খালোঁ। এয়া গাহৰি মাংস আছিলে, দালি, তাৰপৰা মাছৰ জোল বনাইছিলে। গাহৰি মাংসকণ কিন্তু বৰ ধুনীয়াকৈ বনাইছিলে দেই বৰমাই। আৰু এয়া আমাৰ যাবৰ সময় হ'ল, সেইকাৰণে তাই বেয়া লাগিছে নেকি, সম্ভৱ মৰম কৰি দিছে। বেয়া লাগিছে তাই। আকৌ আমি শিৱসাগৰ বালিঘাটলৈ আহিব লগা হ'ল। তাতো এঘৰ এনাই ঘৰ আছে, তাতো সোমাবলগীয়া হ'ল, আৰু সেইকাৰণে আমি বালিঘাটলৈ আহিব লগা হ'ল। আমি পাই গ'লোহি আৰু। এনেকৈ আৰু আমি চাহ জলপান খোৱাৰ পাছত ঘৰলৈ উভতিছোঁ। আৰু কালি যিহেতু ঈদ আছিলে, সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। যিহেতু মই প্ৰথমবাৰ গৈছিলোঁ মামাহঁতৰ ঘৰলৈ, বৰমাহঁতৰ, ভাল লাগিলে গৈ, বহুত মৰম পালোঁ। আৰু সেয়াই আৰু, বেলেগকেনো আৰু কি ক'ম, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু জানেই আপোনালোকে, যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট কৰি দিব। যিসকলে পেজত চাই আছে, পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে, পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।